নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টোৰ থাম্বনেইল দেখা পাই আপোনালোকে ধৰিব পাৰিছে যে মই আজি ক'ত আহিছোঁ। আৰু মই আজি আহিছোঁ ডিব্ৰুগড়ৰ এখন হোটেললৈ, যিখন হোটেলৰ নাম হৈছে মা হোটেল। এইখন হৈছে বিখ্যাত ডিব্ৰুগড় থানা চাৰিআলিত থকা এখন বিখ্যাত মা হোটেল। আৰু এইখন মা হোটেলত মানুহে খাবৰ কাৰণে, ভাত মাছ মাংস খাবৰ কাৰণে হেতা ওপৰা বুলি ক'ব লাগিব। ইমানেই ভিৰ থাকে, আপুনি যদি 12 বজাত যদি ইয়ালৈ আহে, ইয়াত বহুতেই ভিৰ থাকে। মানে ইয়াৰ যিটো খাদ্য একেবাৰে সস্তা, একেবাৰে কম প্ৰাইচত আপোনালোকে ধুনীয়াকৈ খাদ্য উপভোগ কৰিব পাৰিব। এইখনে হৈছে ডিব্ৰুগড় মা হোটেল, অল্ড নম্বৰ মা হোটেল। আৰু এইটো হৈছে ভিতৰৰ অংশটো মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। আৰু এইখনে হৈছে মেনুখন আপোনালোকে চাই ল'ব। ইমানেই কম প্ৰাইচত তেওঁলোকে ধুনীয়া খাদ্য দিছে আৰু হাইজিন তেওঁলোকে মেইনটেইন কৰে। এয়া হৈছে ভিতৰৰ অংশটো মই আপোনালোকক ধুনীয়াকৈ দেখাই দিব বিচাৰিছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে, বহুত কম প্ৰাইচত আপোনালোকে খাদ্য উপভোগ কৰিব পাৰিব। আৰু এইখনে হৈছে ভেজ থালিখন। এই ভেজ থালিখন দেখিছে, ইয়াত ধুনীয়াকৈ পাপৰ, নেমু আৰু এয়া হৈছে, এইটো হৈছে ফ্ৰাইজ, তাৰপিছত আলু পিটিকা দিছে, চালাড দিছে। এয়া হৈছে এই তিনিটা আছে মাছৰ আইটেম। তাৰ এটা হৈছে চাটনি, এটা হৈছে মুড়ি ঘণ্টা, এটা হৈছে মাছৰ তেল, এটা হৈছে সৰিয়হৰ চাটনি, এটা হৈছে চব্জি, আৰু এইটো হৈছে চালাড। এইফালে আলু পিটিকা দিছে, ধুনীয়া। এইখন হৈছে 70 টকা এখন থালি। এয়া হৈছে দালি, আৰু এয়া হৈছে পৰ্ক মানে গাহৰি, আৰু এয়া হৈছে মাছ, বাহু মাছ মই লৈ লৈছোঁ। চ' মই ইয়াৰ ৰিভিউবিলাক মই আপোনালোকক ক'ম, ধুনীয়াকৈ ক'ম কেনেকুৱা লাগিছে খাবৰ কাৰণে। আগত মই এবাৰ আহিছোঁ, আকৌ এবাৰ মই আপোনালোকক দেখাবৰ কাৰণে আহিছোঁ। চ' বন্ধু বান্ধৱীসকল, প্ৰথমতে দাইলত নেমু চেপি লৈছোঁ। নেমুটো বহুত ইম্পৰ্টেণ্ট, গৰমৰ দিন। দাইলত যদি আপুনি নেমুটো চেপি লয়, তেতিয়াহ'লে দাইলখিনি খাবলৈ বহুত সোৱাদ লাগে। আৰু এয়া প্ৰথমতে আৰম্ভ কৰিছোঁ পাপৰৰ পৰা। পাপৰ খাই তাৰপিছত ফ্ৰাইজটো মই টেষ্ট কৰিম, আৰু সকলোবিলাক আইটেম যি আছে তাত মাছৰ চাটনি তেওঁলোকে দিছে, মাছৰ চাটনিটো মই টেষ্ট কৰিম। আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এই যে থালিখন, এই থালিখন হৈছে আনলিমিটেড। আপুনি যিমান পাৰে সিমান আপোনালোকে খাব পাৰিব। আৰু ফ্ৰাইজটো যিহেতু ক্ৰিস্পি, খাবৰ কাৰণে বহুত ভাল লাগিলে, বহুত মজা লাগিলে। আৰু আপোনালোকে ফ্ৰাইজ যিমানবাৰ বিচাৰে সিমানবাৰ তেওঁলোকে দিব, মানে আনলিমিটেড। এয়া হৈছে মাছৰ চাটনি, যিটো ৰেড কালাৰ আছিলে, অলপ স্পাইচি হয়, মজা লাগিছে খাবৰ কাৰণে। আৰু এয়া হৈছে সৰিয়হৰ চাটনিটো, সৰিয়হৰ চাটনিটো খাবৰ কাৰণে ভাল হৈছে। এয়া হৈছে মাছৰ তেলটো খাবলৈ ভাল লাগিছে। আৰু এয়া হৈছে মুড়ি ঘণ্টা এখন হৈছে বেংগলী টাইপ হোটেল হয়। চ' বেংগলী হোটেলত মুড়ি ঘণ্টাটো যদি নিদিয়ে, তেওঁলোকৰ খাদ্যবিলাক আধৰুৱা হৈ যায়। চ' সেইটো কাৰণে তেওঁলোকে মুড়ি ঘণ্টাটো তেওঁলোকে এড কৰি দিছে। আৰু এই হৈছে দালিৰ লগত ভাতটো ষ্টিকি বহুত মজা লাগিছে। ভাতটো অলপ দামী চাউলৰ ভাতেই হ'ব, কিয়নো মোৰ খাবৰ কাৰণে বহুত ভাল লাগিল। এয়া হৈছে আলু পিটিকাত তেওঁলোকে পিঁয়াজ, ধনিয়া এইবিলাক দিয়ে তেওঁলোকে বনাইছে। পিটিকাটো সঁচাকৈ সোৱাদ লগা হয়, বহুত খাবৰ কাৰণে ভাল লাগিছে। এয়া হৈছে ভাজি, তো ভাজিটো টেষ্ট কৰিলেও ভাল লাগিলে খাবৰ কাৰণে। এয়া হৈছে মেইন বস্তুটো হৈছে, এয়া হৈছে গাহৰি প্ৰায় 8-10 পিচমান তেওঁলোকে দিছে। হাফ প্লেট গাহৰি হয়, বৰ বিশেষ দাম নহয়। আপোনালোকে আহি খাব, কিমান ধুনীয়া, কিমান মজা খাবৰ কাৰণে। এয়া দেখিছে, ৱাও দেখি পেলাই ভাল লাগিছে ন। এই যে গাহৰি গ্ৰেভি, মই গাহৰি গ্ৰেভি মানে আকৌ এবাৰ বিচাৰিছিলোঁ, আৰু তেওঁলোকে মোক দিছে। আৰু মাছৰ যদি আপোনালোকে গ্ৰেভিটো যদি বিচাৰে, মাছৰ গ্ৰেভিও তেওঁলোকে আকৌ এবাৰ দিব। এয়া হৈছে গাহৰি পিচবিলাক চাইছোঁ, বহুত ধুনীয়া আৰু বহুত ষ্টেণ্ডাৰ্ড পিচ হয়। পিচবিলাক আপোনালোকে দেখিছে যিহেতু, ইমান ধুনীয়াকৈ তেওঁলোকে দিছে। আৰু এয়া মই গাহৰি গ্ৰেভিৰ সৈতে এগৰা খাব বিচাৰিছোঁ। মজা দেখিছে ন, ৱাও বঢ়িয়া, মজা লাগিছে খাবৰ কাৰণে। আৰু মোৰ এটা বস্তু ভাল লাগিলে, মানে ইয়াতে হোটেলখন নামটো যেনেকৈ মা হয়, খাদ্যবিলাকো মানে বহুত ধুনীয়া আৰু খাবৰ কাৰণে বহুত সোৱাদ লগা হয়। আৰু মই ইয়াত এটা বস্তু চাইছোঁ যে হোটেলখন মানে পূৰা চেণ্টাৰ জেগাত আছেতো, আৰু মানুহ মানে ডিব্ৰুগড় যিহেতু থানা চাৰিআলি হয়, মানুহ মানে অনবৰত তাতে ভিৰ হৈ থাকে। আৰু তাতে ইমান ধুনীয়া এখন হোটেল তেওঁলোকে পাইছে, আৰু খাবৰ কাৰণেও খাদ্যবিলাকো ভাল। আৰু এয়া হৈছে বাহু মাছ, ৱাও। এয়া হৈছে মাছৰ গ্ৰেভিটো মই টেষ্ট কৰিম।
মাছৰ গ্ৰেভিটো ধুনীয়া হৈছে, বঢ়িয়া হৈছে খাবৰ কাৰণে। আৰু এয়া মাছৰ গ্ৰেভিৰ লগত এগৰা মজা, বঢ়িয়া লাগিছে খাবৰ কাৰণে, বহুত মজা লাগিছে। আৰু মই যে আপোনালোকক কৈছিলোঁ গাহৰিৰ গ্ৰেভি মই বিচাৰিছিলোঁ, আৰু গাহৰি গ্ৰেভি তেওঁলোকে আকৌ এবাৰ প্ৰভাইড কৰিছে। আৰু যিহেতু মই খাবৰ কাৰণে বহুত মজা পাইছোঁ, বহুত ভাল পাইছোঁ। এয়া হৈছে বাহু মাছ, আৰু বাহু মাছটো খাবৰ কাৰণেও বহুত টেষ্টি। চ' বন্ধু বান্ধৱীসকল, মই মা হোটেলৰ খাদ্য উপভোগ কৰিলোঁ। চ' আপোনালোকেনো কেতিয়া আহিব মোক কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু চ' আজিলৈ আহিছোঁ, হাঁহি থাকক, সুখত থাকক, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।